সৰু দুবৰি বনজোপা। দেখিলেই মৰম লগা নহয়নে বাৰু? কিমান যে শান্ত হৈ নিজ ভূমিক আৱৰি ৰাখে। কোনো কাৰণত অশান্তি নকৰে কাকোকে। পৰুৱাবোৰে দুবৰিজোপাক ভৰ দি ঘূৰি ফুৰে। গৰুবোৰেও আহি তাৰ অৰ্ধ অংশ ভক্ষণ কৰে। পূজা অৰ্চনাৰ নিমিত্তে তাক বিচাৰ কৰে। তথাপি সি কেতিয়াও বাঢ়িবলৈ কুণ্ঠাবোধ নকৰে। পুৱাৰ সূৰুযৰ কাঁচিয়লিত দুবৰিজোপাই নিতৌ সকলোকে জীৱনৰ উদ্দেশ্য আঙুলিয়াই দিয়ে। নিয়ৰ সৰা পুৱাৰ এক আকৰ্ষণীয় সৌন্দৰ্যক দুবৰিজোপাই মনে প্ৰাণে জিকমিকাই তোলে। নিজ দেহৰ ক্ষতি কৰিও সি আমাক খালী ভৰিৰে প্ৰকৃতিৰ আমোদ লভিব দিয়ে। বৰষুণৰ প্ৰচণ্ড খুন্দা সহিও নীৰৱে ভূমিক আৱৰি ৰাখে। ৰ'দৰ উষ্ণতা সহ্য কৰিও ভূপৃষ্ঠ ফটাত বাধা দি ৰাখে। দুবৰিজোপাৰ যে মহত্ব অপাৰ সীমান্ত। ইয়াৰ অবিহনে কোনো নাই বিকল্প। বজাৰত যদিও পাই তাৰ গুণমালা, ভাল লাগে ভাবিলে পদূলিমুখৰ দুবৰিজোপাৰ কথা।